Hello everyone, সকলোকে ওয়েলকাম জনালো আমাৰ ইউটিউব চেনেল জানি ইণ্টেৰিয়ৰ এণ্ড কনষ্ট্ৰাকশ্যন। আজি আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ য'ত মই আজি আপোনালোকক এক্সপ্লেইন কৰিম ৰিগাৰ্ডিং ডোৰ পেনেলিং। একচুৱেলি ইণ্টেৰিয়ৰ যদি আপোনালোকে ঘৰৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ ডোৰ পেনেলিং কৰাটো অতি দৰকাৰ। আৰু ডোৰ পেনেলিং কৰিলেহে ঘৰৰ এটা বহুত সুন্দৰ আউটকাম আহে আৰু দেখিবলৈ ৰয়েল লাগে আৰু ইণ্টেৰিয়ৰটো ফিনিছ তেতিয়াহে লাগে যেতিয়া আমি ডোৰ পেনেলিং কৰিব পাৰোঁ। আপোনাক মই যোনবোৰ ডোৰ এতিয়া দেখাই আছোঁ সেইবোৰ আমি পিউ বাৰ্নিছ কৰিছোঁ এণ্ড দেন আমি যোনবোৰ ডোৰৰ পাল্লা আছে সেইবোৰত আমি মাইকা পেষ্টিং কৰিছোঁ। কিন্তু যোনটো মেইন ডোৰ আপোনালোকে দেখা পাইছিলে সেইটোত আমি ফুল্লি বাৰ্নিছ কৰি কেনে এণ্ড দেন পিউ ফিনিছ কৰিছোঁ। আৰু যোনবোৰ ছেকেণ্ডেৰী ডোৰ যেনেকুৱা বেডৰুমৰ ডোৰবোৰত আমি ফ্ৰেমিঙত ইউজ কৰিছোঁ চেগুনৰ বিটবোৰ আমি পেনেলিং কৰি তাতে আমি বাৰ্নিছ কৰি পিউ ফিনিছ কৰিছোঁ। আৰু যোনবোৰ আমাৰ যোনটো মেইন ডোৰৰ আছে ঘৰৰ এণ্ট্ৰেঞ্চ ডোৰটো সেইটো আমি ফুল্লি চেগুন কাঠৰ বাৰ্নিছ কৰি পিউ পেইণ্ট কৰিছোঁ। আৰু আপোনালোকে চাব পাৰিছে এই ইণ্টেৰিয়ৰ কৰিলে এই ডোৰ পেনেলিং কৰিলেহে ঘৰৰ এটা সুন্দৰ লুকছ আহে। যদি এনেকুৱা পিউ কৰিব মন আছে আৰু যিকোনো ইণ্টেৰিয়ৰ কাম কৰিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ নাম্বাৰ তলত দিয়া আছে।